মাঝামাঝি টুকরা করে দেওয়া হয়েছে। बुरलुंबुथुर सेरफाङाव थानाय 52 लाख बाङालिफोरखौ बिजेपिआ हा गैजायै खालामनायनि खैसारि खालामनाय अजद बाङालि गौथुमनि शुक्रबारखालि सिलाफोथारनि माजरबारियाव गोदानै दाजानाय धेमाजि जिल्ला बाङालि जुब छात्र फेडारेशननि समायखिरा लानाय हाबाफारि जालाङो। बे हाबाफारियाव बाङालि जुब छात्र फेडारेशननि मिरु आफादनि गाहाय नेहाथारि अजित नाथआ बाहागो लानानै खुंथाय गोहोआव थानाय बिजेपि सोरखारखौ गोख्रों रावजों सोंखारिनानै खौरांगिरिनि सिगाङाव हिन्दुबादि स्लगान होनाय बिजेपि सोरखारनि समाव आसामनि हिन्दु बाङालिफोरा रैखाथि नङा, भारतनि नोगोरारि जानायनि उनावबो एनआरसिनिफ्राय सा 14 लाख हिन्दु बाङालिनि मुंफोरखौ खैसारि खालामनानै दानना होनाय जादों। बुरलुंबुथुर सेरफाङाव रायजो जानाय सा 55 लाख हिन्दु बाङालिफोरखौ हा गैजायै खालामनो बिजेपिआ खैसार खालामदों, जायनि थाखाय फैबाय थानाय समाव बुरलुंबुथुर सेरफांनि बाङालिफोरा जोबस्रांलांनो गोनां जागोन होनना बुङो। आरो लोगोसेनो थांनाय 2016 मायथाइयाव हादोरनि गाहाय मन्त्रि नरेन्द्र मदिआ सिलचरनि मोनसे सुबुं गमायाव बिजेपिआ गोहोआव फैब्ला डिटेनसन केम्पफोरखौ सिफायनाय जागोन, बाङालिफोरनि डि भटार, गुबुन हादोरारि जेंनाफोरखौ सुस्रांगोन होनना बुंनाय बिजेपिआ गोहोआव फैनाय उनाव खोथा होनायखौ मावफुंनो होआखै, बेनि उल्था बाङालिफोरखौसो राजखान्थियारि बोलि होदों होनना बुङो। आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मायाबो थांनाय मे दाननि 30 खालाराव सिलाफोथाराव जानाय बाङालि फेडारेशननि मेलाव बाहागो लानानै ट्राइबेल बेल्ट एन्ड ब्लकआव रायजो जानाय बाङालिफोरनो हानि मोनथाय होनायनि खोथा बुंनायाबो मोगथां महर मोनाखै, जायनि थाखाय सदिया आरो जनाय हालामाव थानाय बाङालिफोरा हानि मोनथायनिफ्राय जानगाराव थानांदों होनना गोख्रों रावजों फोरमायथिनानै फैगौ लकसभा बिसायख'थिनि सिगां खोथा होनाय बादि बाङालिफोरनि जेंनाखौ सुस्रांना होआब्ला बिजेपिनो भट होनायनिफ्राय गोजान थानायजों लोगोसे जाय हानजाया बाङालिफोरनो राजखान्थियारि मोनथाय, हा, डि भटार, गुबुन हादोरारि जेंना फोजोबस्रांनायनि खोथा होगोन, बेबायदि हानजानोसो भट होगोन होनना बाङालि जुब छात्र फेडारेशननि बिबानगिरिया ओरैबायदि बुङो। আজি ধেমাজি জিলাৰ নৱগঠিত যিটো মানে সমিতিখন আজি আমি শপত গ্ৰহণ অনুষ্ঠান আছিলে, আজি আমি উপস্থিত হৈছোঁ আৰু আমি ইয়াত আজি অতি আনন্দিত যে এইটো অঞ্চলৰ ইমান সহস্ৰাধিক লোক আহি আমাৰ মাজত উপস্থিত হৈছে আৰু বিশেষকৈ আজি এইখন শপত গ্ৰহণ অনুষ্ঠানৰ পৰা আমি বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, কিয়নো আমাৰ বৰ্তমান অসমত বসবাস কৰা যিসকল বাঙালী লোক আছে, এই বাঙালী লোকসকলক বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰি আহিছে। আৰু বিজেপি চৰকাৰৰ এটা শ্লোগান আছে যে সবকা সাথ বিশ্বাস, এইবিলাক যিবিলাক শ্লোগান আছে যে এই শ্লোগানবিলাক আমি মিছা বুলি অভিহিত কৰিছোঁ, কিয়নো যে বিশ্বাসৰ কোনো কথাই নাই। তেওঁলোকে যিটো বিশ্বাসৰ কথা কৈছে, বিজেপি চৰকাৰে সমদৃষ্টি, সমভাৱ, সম অধিকাৰৰ কথা কৈছে, এইটো একদম মিছা। কিয়নো আমি দেখিবলৈ পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ শিৱসাগৰৰ যেতিয়া ধেমাজি জিলাত যেতিয়া অধিৱেশন হ'ল, তেখেতে আৰু শদিয়াতো এই কথাটো উল্লেখ কৰিছিলে যে অসমত বসবাস কৰা যিসকল আমাৰ এছচি জনজাতিৰ লোক আছে, এছচি লোক সম্প্ৰদায়ৰ লোক আছে, এইসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিসকল লোক আছে, বাংলাভাষী লোক আছিলে, তেওঁলোকক বাহিৰত ৰাখি পেলাই এওঁলোকক মানে ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে এতিয়াৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে 2016 চনত কৈছিলে যদি অসমত বা ভাৰতবৰ্ষত যদি আমি প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে অসমত ডিটেনশ্যন কেম্প নাথাকিব, অসমক ডিটেনশ্যন কেম্প ভাঙি দিয়া হ'ব, এইবিলাক ডিপুটাৰ নাথাকিব। কিন্তু আজি যি ডিটেনশ্যন কেম্প ভঙাৰ কথা কৈছিলে মোদী ডাঙৰীয়াই, আজি আমি তাৰ বিপৰীত ছবি দেখিবলৈ পাইছোঁ। আমি দেখিবলৈ পাইছোঁ গোৱালপাৰা মাটিয়াত 30 বিঘা জোৰা এটা ডিটেনশ্যন কেম্প নিৰ্মাণ কৰা হৈছে। আৰু আমি বিভিন্ন জিলাত আমাৰ হাতত ফোন আহি আছে যে বিভিন্ন জিলাত কালি পৰহি নগাঁও জিলাৰ পৰা আহিছে যে নগাঁও জিলাত আমাৰ বাংলাভাষী লোকসকলক ডিপুটাৰৰ নোটিছ আজিও দি থকা হৈছে। তেওঁলোকে এটা হিন্দুত্ববাদীৰ কথা তেওঁলোকে কোৱা এটা ভুৱা, তেওঁলোকৰ যি ভুৱা প্ৰতিশ্ৰুতি, তেওঁলোকে যি আমাক প্ৰতিশ্ৰুতি চৰকাৰে দিছিল, আমি এইটো সন্দৰ্ভত আমাৰ যিটো বৰাগত ব্ৰহ্মপুত্ৰৰ যিটো সমস্যা, এই সমস্যাটো আমাৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হৈছে। আমি বাংলাভাষী যিসকল লোক আছোঁ, আমাক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে। এতিয়া বৰ্তমান ভূমিৰ অধিকাৰ আমাক দিয়া হোৱা নাই আৰু ডিপুটাৰৰ ডিটেনশ্যন কেম্প যিবিলাক মানুহ এতিয়া আবদ্ধ হৈ আছে, তেওঁলোকৰ বস্তুটো আজিলৈকে সমাধান কৰা নাই। গতিকে আমি আজি এই শপত গ্ৰহণ অনুষ্ঠানৰ যোগেদি আমি বিজেপি চৰকাৰক, অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত আমি যদি আমাৰ ভূমি অধিকাৰ 2024 আগত চৰকাৰে নিশ্চিত নকৰে, বাঙালীসকলৰ জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত নকৰে, নিৰাপত্তা সুনিশ্চিত নকৰে, তেন্তে অহা 2024 আমি বিজেপি চৰকাৰক বাঙালী সমাজে ভোট নিদিওঁ বুলি আমি আজি ঘোষণা কৰিছোঁ। আৰু তেওঁসকলৰ পৰা আমি সকীয়াই দিওঁ। এইখন জোনাই সমষ্টিৰ বিধায়কক আজি এই কথাটো পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ,
মাননীয় মহোদয় আপোনাৰ প্ৰতিশ্ৰুতি আজি কি হ'ল? আজি যে আপোনাৰ জোনাই সমষ্টিত যিসকলে এছ চি জনজাতিৰ লোক আছে, এছ চি সম্প্ৰদায়ৰ লোক আছে, এইসকলে আজি কিয় বঞ্চিত হ'ল? এইবিলাকত আপোনাৰ কাণসাৰ কিয় নাই? আপুনি কিয় গুৰুত্ব দিয়া নাই? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি ভুৱা। আজি এই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপ আমি দেখিবলৈ পোৱা নাই। আমাক কেৱল মাত্ৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰা হৈছে। গতিকে আজি আমি এটাই শ্লোগান আমাৰ থাকিব, আগন্তুক 24ৰ ভিতৰত যদি আমাৰ ভূমি অধিকাৰ দিয়ে, আমাৰ বাঙালীসকলৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক সমাধান কৰে, তেন্তে আমি অহা 2024ত আমি তেওঁলোকৰ লগত আছোঁ বা আমি সহায় কৰিম। অন্যথাই আমাৰ মানুহ, আমাৰ যিকোনো ৰাজনৈতিক দলে, আমাৰ যিকোনো কংগ্ৰেছ, বিজেপি, এজিপি সকলো দল আছে, যি ৰাজনৈতিক দলে বাঙালীক ভূমিৰ অধিকাৰ আৰু সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিব, মই ভাবোঁ যে সেই ৰাজনৈতিক দলত আমাৰ বাঙালী সমাজে এইবাৰ ভোট দিব। কিয়নো এতিয়া কণা সাহস আৰু পটান দিবলৈ সময় নাই। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ, জল পটপটকৈ সকলো বস্তু ওলাই পৰিছে যে বিজেপি চৰকাৰে আজিও আমাক ঠগি আছে, আজিও প্ৰবঞ্চনা কৰি আছে। এই কথাটো আমি নিশ্চিত হৈ গ'ল। আমি যিহেতু আমি ভূমিৰ যিটো আমি বসুন্ধৰা 2ত যিটো আমি এপ্লাই কৰিছিলোঁ, আমি দেখিবলৈ পাইছোঁ যে সকলো মানুহক ইয়াত এওঁলোকক ৰিজেক্ট কৰা হৈ গ'ল। এওঁলোকক এনেকুৱা দি থকা হৈছে যে এওঁলোকক ইয়াত জনজাতি নহয়, এওঁলোক ইয়াত বাসিন্দা নহয়, তেনেকুৱা বুলি এটা তেওঁলোকে ADC বুলি লিখিছে। গতিকে আমি দেখিছোঁ যে আমাৰ মানুহখিনিক খালী ভোট বেংকৰ কাৰণে বিজেপি চৰকাৰে ব্যৱহাৰ কৰি আছে। আৰু বিগত প্ৰায় বহুকাল যে কংগ্ৰেছ চৰকাৰে কৰিলে, এতিয়া বিজেপি চৰকাৰে কৰিছে। এতিয়া আমি বিকল্পৰ চিন্তাত আছোঁ, আমি বিকল্পৰ সন্ধানত আছোঁ। আহি থকা দিনত যদি আমাৰ এই সমস্যাবিলাক সমাধান নহয়, তেন্তে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগতে আমি 55 লাখ ব্ৰহ্মপুত্ৰ বেলিৰ মানুহে এটা সংকল্প ল'ম আৰু সেই সংকল্পত উপনীত হৈ আমি বিকল্পৰ চিন্তা কৰিম। যিহেতু আমাৰ সম্পত্তি, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কথা আহি পৰিছে। গতিকে আমি আজি এই চেগতে আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ, আপুনি দিয়া প্ৰতিশ্ৰুতি এতিয়াও বাস্তৱ ৰূপ দিয়ক। অন্যথাই অহা দিনত আমাৰ মানুহে আপোনালোকক বৰ্জন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। ধন্যবাদ। আমি জানো যে বাঙালী জনগোষ্ঠীৰ যিসকলে এতিয়া প্ৰতিনিধিত্ব কৰিছে, মুখপাত্ৰ সংগঠনেই হৈ গ'ল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। আৰু আমাৰ 1990 চনৰ 20 এপ্ৰিলত জন্ম হোৱা আমাৰ সংগঠন। আজি প্ৰথমতে আমাৰ অসমত এটাই সংগঠন আছিলে। যেতিয়া বিভিন্ন জাতিৰ বিভিন্ন সমস্যা আহি গ'ল, গতিকে সমস্যাবিলাক সমাধান নহ'ল, তাৰ ফলশ্ৰুতিতে কিন্তু বাঙালী সংগঠনৰ জন্ম হ'ল। কিন্তু আমি ভাবোঁ যে আমি এজন বংগবাসী অসমীয়া হিচাপে, আমি আজি অসমীয়াৰ সন্তান হিচাপে আজি আমি গৌৰৱবোধ কৰোঁ। আজি আমিও ভাবোঁ যে আমিও বংগবাসী অসমীয়া। কিন্তু কথাটো নহয়, আমি যিমানে কওঁ সেই বস্তুটো আনে গ্ৰহণ কৰিব বিচৰা নাই। কিন্তু আমি দেখিছোঁ যে ইয়াত বাঙালীক প্ৰতিনিধিত্ব কৰা এটাই সংগঠন আছে, এইটো হৈ গ'ল আপোনাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। ইয়াত আৰু কোনো দ্বিমত নাই আৰু কোনো সংগঠন নাই বুলি আমি ভাবোঁ। ৰাজনৈতিকৰ কথা চিন্তা নকৰোঁ, আমি প্ৰতিটো ৰাজনৈতিক দলৰ লগতে আলোচনাত বহিম। যিটো ৰাজনৈতিক দলে আমাৰ জাতিৰ সমস্যা সমাধান কৰিব, আমি তেওঁলোকৰ লগত থাকিম 24 চনৰ নিৰ্বাচনত। আৰু আমি বিশেষকৈ আমি অতি পৰিতাপৰ কথা যে বিজেপি চৰকাৰে বাঙালীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আমি দেখিবলৈ পাইছোঁ, আমি যিমানখিনি প্ৰতিশ্ৰুতি বিগত সময়ছোৱাত আমি পাইছোঁ, তাৰ আমি গোটেইখিনি ভুৱা, এটাও সঁচা নহয়। একেবাৰে মাননীয় মুখ্যমন্ত্ৰীলৈ, যিজন আজি আমাৰ দেশৰ মুৰব্বী, তেখেতে এই যিবিলাক প্ৰতিশ্ৰুতি দিছিলে এইবিলাকো ভুৱা হৈ গ'ল। গতিকে আমি এতিয়া আমাৰ আৰু বিশ্বাস নাই। গতিকে সেইকাৰণে আমি বিকল্পৰ কথাটো আমি এতিয়া চিন্তা কৰিবলৈ বাধ্য হৈছোঁ।